নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আকৌ অন্য এটা ভিডিঅ'লৈ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ কাৰণ মোৰ এক্সাম আছিলে চ' ভিডিঅ' বনাব পৰা নাছিলোঁ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি মানে এফালে যাম মানে আমাৰ ইয়াত ভাস্কৰ অফিচিয়েল ছিংগাৰজন আহিব তাকে যাম আৰু চাবলৈ আপোনালোকে চাই থাকিব ভাত খাব লৈছোঁ ভাত চাত খাই গৈ আছোঁ চাই থাকক অলপ দেৰি হ'ব মানে অলপ ভাতটো খাওঁ অলপ ৰৈ যাম আৰু এতিয়া ৰাতি হৈ গ'ল এতিয়া যাব ওলাইছোঁ একদম পূৰা পিন্ধি উঠি ওলাই লৈছোঁ এতিয়া গৈ থাকোঁ একদম গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে ইয়াত গৈ আছোঁ আমি মানে মই অকলে গৈছোঁ তাই আগত লগৰটো আছে তাৰপৰা গৈ আছোঁ এতিয়া আন্ধাৰ পূৰা তো গৈ আছোঁ এতিয়া লগৰটোক ভাল লগাম সিও যাব মানে মোৰ লগত আৰু আগত কেইটামান লগৰ আছে এতিয়া মই দেৱজিৎ মান লগালোঁ পূৰা আন্ধাৰত গৈ আছোঁ দেৱজিৎ দেৱজিৎক পাইছে দেৱজিৎক মান লগাম দেৱজিৎ দেৱজিৎ আহি আছে তো গৈ থাকিম চাই থাকক ভিডিঅ'টো ফাইনেলি আমি বোকাখাট পাই গ'লোঁ এই দ্বীপ আৰু বাকী পিছত দুটা আছে আৰু আমি দ্বীপ মই আগত আহি আছোঁ ত' আজি ফালিম নে পূৰা ফালিম ন আজি তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাওক আমাৰ বোকাখাট চাই থাকক ভিডিঅ'টো ফাইনেলি আমি আমাৰ গন্তব্যস্থলী মানে পাবলৈ হৈছোঁ আৰু বেছি দূৰ নাই অলপ দূৰ অপেক্ষা কৰক পাই যাম চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু স্কিপ নকৰিব স্কিপ কৰিলে ভিডিঅ'টো মজা নাপাব চ' চাই থাকক আমি এতিয়া কাৰণত পূৰা আহি আছোঁ পূৰা ৰাতি চাইকেল চলাই আহি আছোঁ এই মোৰ বসন্তীক লৈ পূৰা গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আমি আহি পাই গ'লোঁ ইয়াত সাতজনীয়াতে হৈছে তো ইয়াতে আমাৰ বাহনখন থোৱা জেগা বিচাৰি আছোঁ বাহনখন থৈ তোমালৈ মানি যাওঁ কি হে তোমালৈ মানি যাওঁ প্ৰথমে এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অসম ছাত্ৰ পৰিষদ বোকাখাট বিধান পৰিষদৰ সভাপতি পংকজ বৰাক আমি
ফাইনেলি আমাৰ ফাংচন যোৱা হৈ গ'ল মই অকলে গৈ আছোঁ মানে আগত লগৰকেইটা অলপ আগত গুচি গ'ল মোৰ অলপ দেৰি হৈ গ'ল তো গৈ আছোঁ এতিয়া ঘৰ গৈ আছোঁ পূৰা ভাগৰ লাগিছে নাচি একদম পূৰা ভাগৰ লাগি গ'ল তো বেছি ভিডিঅ' নকৰোঁ নেক্সট ঘৰ গৈ অলপ কৰিম আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি মোৰ চেনেলত নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব লগ পাম আকৌ নতুন এটা ভিডিঅ' তো আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম তো বাই বাই পূৰা অকলে চাইকেল চলাই গৈ আছোঁ ফাইনেলি ঘৰ আহি পাই গ'লোঁ আৰু পূৰা এতিয়া ভাগৰ লাগিছে চ' আজি ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু যদি নতুন আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই দিছোঁ আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই